অভয়াপুৰীত ঢুলীয়াৰ ৰূপত মন্ত্ৰী ফণীভূষণ চৌধুৰী। সাধাৰণ জীৱনশৈলীৰে জীৱন যাপন কৰা অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী, যিগৰাকী মন্ত্ৰীয়ে এতিয়াও নলয় PSO। নালাগে তেওঁক পুলিচৰ এচকৰ্ট। জনতাৰ মাজত অকলশৰে ঘূৰি ফুৰি ভালপোৱা মন্ত্ৰীজনেই হ'ল একেৰাহে ৩৪ বছৰ কাল ধৰি মন্ত্ৰী বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী। অসম বিধানসভাৰ বিধায়কৰ ইতিহাসত ৰেকৰ্ড ব্ৰেক কৰা মন্ত্ৰীগৰাকীক যোৱাকালি অৰ্থাৎ 19 জানুৱাৰীত অভয়াপুৰীত অনুষ্ঠিত হোৱা অগপৰ কেন্দ্ৰীয় জাতীয় ঐক্য সমাৰোহত দেখা গ'ল এক ব্যতিক্ৰম ৰূপত। ঐক্য সমাৰোহলৈ নেতা ৰাইজক আদৰাৰ কাৰণে অহা বেণ্ড পাৰ্টীৰ ঢুলীয়া হৈ বেণ্ড পাৰ্টীৰ লগত বহু সময় ধৰি বজালে ঢোল। মন্ত্ৰীগৰাকীক সংগী হিচাপে পাই আলপুত হ'ল বেণ্ড পাৰ্টীৰ দলসমূহো। আনন্দ পালে সভাত উপস্থিত হোৱা সমবেত ৰাইজেও। অভয়াপুৰীৰ পৰা আমজাদ আলীৰ প্ৰতিবেদন, ডি নিউজ আছাম।